নমস্কাৰ সকলোকে ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ভোগালীৰ উৰুকা আৰু সেয়া সন্মুখত এটা মেজি ঘৰ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। সেয়া আমাৰ পৰম্পৰা, আমাৰ জাতিটোৰ পৰম্পৰা, একেলগে এসাঁজ খোৱা এই আনন্দৰ দিন আজি। আৰু এই পৰম্পৰা মোৰ নিজৰ ঠাইকণৰ পৰা আপোনালোকক দেখুৱাইছোঁ। এটা মেজি ঘৰ দেখুৱাবলৈ পাই মই সৌভাগ্য অনুভৱ কৰিছোঁ, কাৰণ বহুততে আজিকালি এনেকুৱা একেলগে এসাঁজ খোৱাৰ নিয়ম সকলো ৰাইজে মিলি এই নিয়ম প্ৰায় উঠি গৈছে, কিন্তু ঠায়ে ঠায়ে এতিয়াও বহুততে আছে যিহেতু। সেয়েহে মই আমাৰ ঠাইকণৰ এই যুৱক চামে বনোৱা মেজি ঘৰ এটা আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াতে আজি ৰাতি সকলোৱে মিলি ভোজ ভাত খাব, আনন্দ কৰিব। আৰু ময়ো আপোনালোকক ইয়াৰ অকণমান আভাস দিবলৈ চেষ্টা কৰিছোঁ, যিহেতু এয়া দেখিছে আদৰৰ আমাৰ গামোচাখন আৰু সেয়া মেজি ঘৰটো কি ধুনীয়াকৈ বনাইছে চাওকচোন। কাৰুকাৰ্য চাওক, এয়া ল'ৰাহঁতে, এইখন গাঁৱৰ ল'ৰাহঁতে এয়া মেজি ঘৰ বনাইছে খুব ধুনীয়াকৈ। আৰু এটা ছিষ্টেম আপোনালোকক দেখুৱাম। এয়া চাওক, এয়া এনেকৈ উঠি গৈ পেলাই তালৈকে কি সুন্দৰভাৱে কৰিছে। তোমালোকে বনাইছা? লাগি আছা? দেখি আছোঁ নহয়, মই এইকেইদিন দেখি আছোঁ। এয়া চাওক, ইমান সৰু সৰু ল'ৰা। আজি ৰাতি তেতিয়াহ'লে খুব ফূৰ্তি কৰা হ'ব ন? হা, তোমালোকে লাগি আছা? আৰু দাদাহঁত নাই চাগে এতিয়া? কি যোগাৰ কৰিছা? আমি এইবাৰ সাউণ্ড বক্সটো আনিছে, খৰি আনিছে। খৰি জুই সেকিবৰ কাৰণে মাজত এটা গাঁত খান্দিব লাগিব। মাজত গাঁত খন্দা নাই এতিয়ালৈকে ন? চিন দি থৈছা গাঁত খান্দিবলৈ। ঠিক আছে, তোমালোকলৈ মোৰ ভোগালীৰ শুভেচ্ছা থাকিলে। ধন্যবাদ। আহিছোঁ দিয়া হা। এইটো এটা বাটচুৰা আৰু খুব সুন্দৰকৈ কৰিছে তেওঁলোকে। আমাৰ অসমীয়া পৰম্পৰাখিনি ধৰি ৰখাৰ যি চেষ্টা, এইখিনি সঁচাকৈ শলাগ ল'বলগীয়া। আৰু মই আপোনালোকক দেখুৱাবলৈ পাই ধন্য হৈছোঁ। এইখন এখন পথাৰ আৰু সেইয়া বাটত খৰি আছে, জমাই থৈছে। হয়তো এয়া খৰি আজি ৰাতিলৈ পুৰি শেষ হ'ব। ভোগালীৰ লগত জড়িত আৰু এটা বস্তু, এয়া আমাৰ পৰম্পৰা কাঠআলু। আমি বিহুৰ দিনাখন খাওঁ নহয়নে? এয়া বজাৰলৈ আহিছোঁ মই, আৰু যিহেতু বজাৰ কাইলৈ বিহু, যোগাৰ কৰিব লাগিব। কাঠআলু, মোৱা আলু, তাৰপিছত মোৱা আলু কেনেকৈ? 40 টকা। এয়া মোৱা আলু, মিঠা আলু, এয়া মিঠা আলু লাগিব, নতুন পাচলি, কিবাকিবি খানা যিহেতু খোৱা হ'ব ৰাতিলৈ এসাঁজ ভালদৰে। নতুন আলু কেইটামানো লৈছোঁ, বজাৰলৈ আহিছোঁ যেতিয়া এই সকলোবোৰ লৈছোঁ আৰু যিমান পাৰোঁ যেনেকৈ পাৰোঁ। তাৰপিছত শেষত এয়া মাছৰ বজাৰলৈ নাহিলে জানো হ'ব ভোগালী সম্পূৰ্ণ। মাছ চাবলৈ আহিছিলোঁ। এয়া শেষত এই চিতল এটা দেখিলোঁ, সেইটোকে আৰু দাঙিছে দেই। তাৰপিছত আহি কনকা ফাৰ্মত সোমালোঁ। কনকা এখন শাখা, ইয়াতে দৈ গাখীৰ আছে। দৈ গাখীৰ নিনিলে কেনেকৈ হ'বনো, সেইকাৰণে দৈ গাখীৰৰ ওচৰলৈ আহিলোঁ আৰু দৈ গাখীৰ চালোঁ, আপোনালোককো দেখুৱাইছোঁ। ইয়াৰ দৈ গাখীৰে গোটাই থোৱাৰ বহুতখিনি চাগে ইতিমধ্যে বিক্ৰী হ'ল, লৈ গ'ল। আৰু এইখিনি আছে ইতিমধ্যে, কোনোবা আছে যদি। এয়া ময়ো ল'লোঁ এটা ল'লোঁ ইতিমধ্যে। আৰু আপোনালোককো দেখুৱাইছোঁ, কোনোবা যদি নাছে ইয়াৰে নিবলৈ, তেওঁলোকে নিবহি পাৰিব। এয়া ঢেঁকী খুন্দা এক পৰম্পৰা।
মায়ে পিঠাগুড়ি খুন্দি আছে। ভোগালীৰ পৰম্পৰা ধৰি ৰাখিবৰ কাৰণে আমাৰ ঘৰত চেষ্টা কৰোঁ সদায় পিঠা পনাৰ ব্যৱস্থা ঘৰুৱাভাৱেই বনাওঁ, সকলোখিনি কৰিবলৈ চেষ্টা কৰোঁ। অকণমানকৈ যিমানখিনি সময় পাওঁ সেইখিনিৰে যাতে কৰিব পাৰোঁ। দুই এচাপ ঢেঁকী ময়ো দিছিলোঁ। পিঠাগুড়ি খুন্দাৰ এটা এই বিহুৰ সময়তে এই আনন্দ কৰিবলৈ পাওঁ। ঢেঁকীত আচলতে ভাল লাগে, বৰ ভাল লাগে ঢেঁকী খুন্দি। আৰু ঢেঁকী দিব পাৰিলে, আগৰ দিনৰ মানুহে কৈছিল ঢেঁকী দিব পাৰিলে বৰ ভাল কথা। এয়া আচলতে যোৱাকালিৰ প্ৰিপেৰেশ্যন আছিলে, মই ভিডিঅ'টোৰ লগত সংলগ্ন কৰি দিলোঁ। পিঠাগুড়ি যেতিয়া খুন্দিছিলোঁ পিঠাও বনালোঁ, তিলপিঠা কেইটামান বনালোঁ। কাৰণ যিমানেই যি নহওক ঘৰত বনালেহে বিহুৰ আয়োজন সম্পূৰ্ণ কৰা যেন লাগে। এয়া আকৌ পুনৰবাৰ আপোনালোকলৈ ভোগালীৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।